এয়া হৈছে 3 কোনা বিলৰ মাছ 3 কোনা বিলত বহুত মাছ পাই আছে আমাৰ ইফালে গটিকে লটাৰ গিৰেকে গৈ মেলি জালেদি অকমান মাছ মাৰি লৈ আহিছে 1 কিলো মান হ'ব আৰু ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনালো আৰু বহুত দিনৰ মূৰত এয়া ব্লগ আগবঢ়ালো আপোনালোকৰ মাজলৈ কাৰণ বহুত ব্যস্ততাৰ মাজত ব্লগ চক দিব পৰা নাছিলো এয়া চাওক আৰু ঘৰত কামো চলি আছে আমাৰ যেহেতু বহুত কাম বাকি আছে ইফালে ফ্লোৰ ঢালাই দি আছে মিস্ত্ৰীবিলাকে আহিছে যোৱা কালিৰ পৰা আৰু ইফালে ঘৰৰ ভিতৰতে পুৰা মছলা বনাই আছে লাহে লাহে কাম ষ্টাৰ্ট কৰি দিলো গটিকে চাৰিওফালৰ পৰা ব্যস্ততা আপোনালোকৰ মাজলৈ ব্লগ আগবঢ়াব পৰা নাছিলো এইবিলাকৰ কাৰণে আৰু ইফালে চাওক পুৰা বালি খিল এইবিলাকেৰে ভৰি পৰিছে নতুনকৈ অনা হৈছে ইফালে এক ট্ৰাক বালি অনা হৈছে পাথৰ অনা হৈছে কাম কৰি আছে যেহেতু ইফালে সিমেন্ট ৰাখিছো আৰু ইয়া কাট শাটাৰিঙৰ কাৰণে ঘৰ ষ্টাৰ্ট কৰিলে মানে বহুত বস্তু লাগি যায় আৰু এটু লাগে হেতু লাগে মানে একেবাৰে কৰাৰ নিচিনা নহয় উপায় নাই আৰু চাওক ফ্ৰেন্ডছ এইখিনি কৰি থৈ গ'ল আজি এয়া পিছদিনাখন আমাৰ কিচেন ৰুমৰ আৰু কিচেন ৰুম বনাই আছে যেহেতু চাওক কিচেন ৰুমটো উঠাই আনি ক'ত বস্তু পাতি থৈ ইয়াত ঢালাই কৰা হ'ল আমি ইয়াতে ট্ৰান্সফাৰ হলো ইয়াতে ভাত বনাই খাই আছো আৰু উপায় নাই আৰু তত বস্তুবিলাক পৰি আছে এয়া ভাত বনাই আছো মই উপায় নাই আৰু কেইদিনমান এনেকৈ চলিব লাগিব এয়া কিচেনৰ অৱস্থা চাওক দেখুৱাই আছো এয়া বনাই আছো আমি পুৰা সেলফ দিছো পিছত আমি মডুলাৰ কিচেন বনাম বুলি ভাবিছো সেইভাবে অকমান স্ল্যাবখিনি দি ৰাখিছো কাৰণ কেইদিনমানটো চলিব লাগিব এনেকৈ ইফালে আমাৰ বন্ধুৰ ঘৰ হৈ গ'ল ওচৰত এয়া চাওক এইখিনি চাৰিওফালে ডিজাইন দিলো গোটে বনা এইবিলাক গোটে প্লাষ্টাৰ কৰিবলগীয়া আছে আমাৰ আৰু ফ্ৰেন্ডছ এই কেইদিন যে ইমান গৰম দিছে নহয় ক'বই নোৱাৰি আৰু ঘৰৰ ভিতৰত থাকিলে মানে একদম অৱস্থাই নাহা হৈ যায় আৰু এয়া মাইনাই পৰি আছে উপায় নাই আৰু এক্সাম পাক্ৰো ৱাটাৰ গৰম গৰম ৰে ফ্ৰেন্ডছ সকল আপোনালোকে কেনে আছে আমাৰ দেখোন গৰমত অৱস্থা নাই এয়া মাইনাৰ পৰীক্ষা চলি আছে আৰু আমি গছৰ ছাইনাত বহি পঢ়িব লগা হৈ আছে উপায় নাই আৰু ঘৰৰ ভিতৰত ইমানে গৰম থাকিবই নোৱাৰো এক্সাম আছে কাইলৈ আজি হল সানডে কাইলৈ আছে ইংলিছ গটিকে অকমান পঢ়ুৱাই আছো আৰু গছৰ ছাইনাতে আৰু ঘৰৰ ভিতৰতো মিস্ত্ৰী কাম কৰি আছে গটিকে এয়াই আমি বাহিৰত বহি আছো আৰু এয়া আমাৰ ঘৰৰ ওচৰতে বাহ বাৰী আছে গটিকে বাহ বাৰী ধুনীয়া কি চাহ পোৱা যায় আবেলি এয়া ইয়াতে বহু আৰু আমি চাওক ধুনীয়া পৰিৱেশ ঘৰতো থাকিবই নোৱাৰি ইমান গৰম ঘৰটোত বাহিৰত আছো আৰু যোৱাকালি কেইটামান মাছ আনি পুৰা দি পেলাই শুকাইছো ইমান ৰ'দ নহয় পুৰা কচকচাকে মচমচাকে শুকাল আৰু দেখুৱাই আছো দেই এয়া চাওক কেনেকুৱা শব্দ হৈছে এয়া ফ্ৰেন্ডছ সকল আপোনালোকে এনেকুৱা মাছ পুৰা দি পেলাই ৰাখে নে নাৰাখে এইটো আমি এমাহ দুমাহৰ কাৰণে পুৰা ষ্টৰ কৰি ৰাখিব পাৰি তাত এয়া পাপৰৰ দৰে হৈ গ'ল 1 কিলো আনিছিলোঁ আনি পেলাই এয়া শুকুৱাই থলো পুৰা দিলোঁ টাৱাত পুৰা দি পেলাই এনেকুৱা ৰ'দত শুকাব লাগে বঢ়িয়া লাগে আৰু খাই মেলি চব্জিত আঞ্জাত দি পেলাই খাব পাৰি আৰু এনে দাইল খাৰ দাইল বনালে মাটিমাহৰ দাইল খাৰ বনালে তেতিয়াও ভাল লাগে দিলে অলপমান কেইটামান অলপমান নৰম হৈ আছে এইকেইটা আকৌ দি থৈ দিওঁ এয়া আমি মাটিমাহৰ দাইল যেতিয়া খাৰ বনাম তেতিয়া খাব পাৰি দি পেলাই খাই ভাল লাগে আৰু এনে
দালি যেতিয়া আমি বইলিং কৰোঁ তাতে দিলেও ভাল লাগে আকৌ অলপ ৰাখি থৈ দিওঁ ফ্ৰেণ্ডছ অকণমান যদি ৰ'দত আহোঁ মানে একদম মানে অৱস্থা নোহোৱা হৈ যায় আৰু গোটেই গাম তিতি অৱস্থা নোহোৱা হৈ যায় ইমানেই গৰম উত্তাপ বহুত বেছি হৈ আছে এয়া মাইনাক চাওক ইমানে গৰম তাই চলা থলা খুলি মেলি একেবাৰে পঢ়ি আছে আৰু চাওক অৱস্থা নাই আৰু ইমানে গৰম পাইছে সি আৰু এয়া পিছদিনাখন এয়া কিটচেনৰ অলপ ডিজাইনটো অলপ বনাই আছে এনেকুৱা বনাম বুলি ময়ে কৈছোঁ যিহেতু মিস্ত্ৰীয়ে অকণমান বনাই থৈ গ'ল এয়া আজি 3-4 দিন হৈ গ'ল কামখিনি কিমান দূৰ আগবাঢ়িলে আছে আৰু একটা চাইডে আছে ইপিনে আছে পুৰা মানে ডাঙৰ যে কিটচেন ৰুম আৰু ডাইনিং ৰুম লগতে ইপিনে হ'ব আমাৰ কিটচেন এয়া চেল্ফখিনি খুলিছে আজি আৰু এয়া ডিজাইনটো বনাইছে এইখিনি টাইলছ হ'ব যিহেতু এয়া মিস্ত্ৰী আৰু ইয়াৰ পিছদিনাখন এয়া মিস্ত্ৰীবিলাকে এনেকুৱা ডিজাইন বনাই আছে চাটাৰিং দি পেলাই মানে মই কিটচেন ৰুমটো অলপ ডেক'ৰেশ্যন কৰি বনাম বুলি ভাবিছোঁ আৰু সেইবাবে অলপমান সজাই আছোঁ আৰু এয়া চাওক ফ্ৰেণ্ডছ ইমান গৰমৰ মাজত উৎপাত গৰমৰ মাজত এয়া বৰষুণ দি আছে আজি ইমান বৰষুণ চাওক আৰু আমাৰ লটাৰ গিৰেক আৰু আমাৰ কুকুল ভাতিজা এয়া পাথৰবিলাক ইমান লেতেৰা হ'ল গোটেই বোকা হৈ আছে সেয়া ধুব লাগে বুলি ক'লে মিস্ত্ৰীয়ে যিহেতু বহুত মাটি হৈ গ'ল এয়া ধুই আছে পুৰা পাইপ পানী দি পেলাই আৰু মাইনা স্কুলৰ পৰা আহি খেলিব ধৰিছে আৰু এইখিনিয়ে ফ্ৰেণ্ডছ আজিৰ ব্লগখিনি অলপ থুলমূলকৈ দেখুৱালোঁ আৰু ফ্ৰেণ্ডছ তেনেহ'লে লগ পাম আকৌ নেক্সট ব্লগ এটাত ফ্ৰেণ্ডছসকল আজিলৈ বাই বাই যদি কোনোবাই নতুন হয় মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ